হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভাল? নিশ্চয় মোৰো ভাল। আপোনালোকৰ কাৰণে এটা মিনি ব্লগ আগবঢ়াই দিলোঁ মোৰ ফালৰ পৰা। চাব সকলোৱে, কেনেকুৱা হৈছে লাইক কমেণ্ট কৰি জনাব। আৰু আমি মহিলাখিনি লগ হৈ আমাৰ বেহৰবাৰী সেউজনগৰ নামঘৰত আমি ভাগৱত পাঠ ব্যাখ্যা আয়োজন কৰিছিলোঁ। তাতে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ নাৰায়ণপুৰৰ পৰা শ্ৰী জগত বনিয়া বাপক। তাৰে আদৰি নিয়া কিছু অংশ এয়া আমাৰ ঘৰৰ পৰা গোপিনীসকল আহি আমাৰ ঘৰৰ পৰা এয়া আদৰি লৈ গৈছে। আমাৰ ঘৰতে আছিলে আহি। তাৰপিছত এতিয়া তেখেতক নামঘৰলৈ লৈ যাব। এয়া গোপিনীসকল আই বাপসকল সকলোৱে আহি এয়া আদৰি নিছে আমাৰ ঘৰৰ পৰা। নামঘৰলৈ লৈ যাব এতিয়া আমাৰ ঘৰৰ পৰা। এইবাৰ প্ৰথম কৰিছোঁ, ৰাজহুৱাভাৱে নাজানো। মোৰ ঘৰত মই কৰোঁ ধৰক অলপমান ভকত মাতি কৰোঁ। আৰু মই 2018 চনত মই দুদিনীয়া ভাগৱত পাঠ মোৰ ঘৰত কৰিছিলোঁ। ইমান নীতি নিয়মখিনি জনা নাছিলোঁ, তেতিয়া প্ৰথমবাৰ কৰিছোঁ। এতিয়া লাহে লাহে জানিম আৰু দেখি শুনি সকলোৱে দিহা পৰামৰ্শ এতিয়া সেইবাবে আমিও বোলো মন ভাল লাগক, বা আজিকালি ল'ৰা ছোৱালীবিলাকো যেনেকুৱা এটা পৰিস্থিতি হৈছে, বা ডাঙৰ হওক সৰু হওক, অকল ল'ৰা ছোৱালীয়ে নহয়, ডাঙৰ সৰু সকলোৰে মন বিবেকবিলাক বহুত বেয়া হৈ গৈছে। সেই ভাবি আমি বোলো ভাগৱতৰে আয়োজন কৰোঁ। হয়তো ভাগৱত ব্যাখ্যা শুনিলে এনেকৈ ভাগৱত কৰিছিলোঁ। গৈছে নামঘৰলৈ আমাৰ ঘৰৰ নামঘৰ পালেহি। এতিয়া নামঘৰ পাইছেহি আৰু নামঘৰৰ গেটত আমাৰ ভকত যিজন আমাৰ নামঘৰীয়া আৰু যিখিনি ইয়াতে ৰৈ গৈছিল আই বাপসকল, তেখেতসকলে ইয়াতে ভৰি চৰণ ধুৱাই ভকতৰ সেৱা ধৰি পেলাই প্ৰাৰ্থনা ঘোষা গাইছে ইয়াতে। মই ব্যস্ততাৰ কাৰণে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, বেলেগক কৰি পেলাই মোক দিব দিছোঁ। আমি বহুত বিজি হৈ আছিলোঁ সেইদিনা, মানুহখিনি শুশ্ৰূষা কৰাত লাগি আছিলোঁ, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই। বেলেগ এজনীয়ে ছোৱালীয়ে আমাৰ ওচৰৰে ছোৱালীজনী কৰিব দিছোঁ, তেখেতৰ মোবাইলতে তেখেতে কৰি মোলৈ পঠিয়াই দিছে ভিডিঅ'খিনি। আমি যিহেতুকে ব্যস্ততাই হৈছে, মানুহখিনি শুশ্ৰূষা কৰিব লাগিব। ভিডিঅ' কৰাত ব্যস্ত থাকিলে কিছুমান হয়তো মানুহে চাহ খাবলৈও পাব নাপাব, হয়নে নহয় বাৰু? সেইকাৰণে বেলেগকে দিছোঁ কৰি দিবৰ কাৰণে। ফোন এটা অহাৰ কাৰণে আকৌ ৰখি যাব লগা হ'ল। ভিডিঅ' বনাই থাকোঁতে, ভইচ ৰেকৰ্ড দি থাকোঁতে ফোন আহি গ'ল। সেইকাৰণে এতিয়া এয়া নামঘৰৰ আগত আদৰি আছে। এতিয়া ভিতৰত যাব আৰু ভকত বৈষ্ণৱসকলে চাকি ধূপ জ্বলাই আছে। বহুত ভাল লাগিছিলে দেই সেইদিনা দিনটো। এনেকুৱা ভাগৱত পাঠ কৰিব পাৰোঁ, আপোনালোকেও আশীৰ্বাদ কৰিবৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিলে কৈ দিয়ক। আজিৰ সাধু সংগত যদি আমি এক বৃহৎ ঈশ্বৰ প্ৰাৰ্থনাৰ সহায় কৰিব পাৰোঁ,
আমাৰ চকুৰ সাধনৰ দুৱাৰখন আপোনা আপুনি খুলি দিয়ক। এনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ পদায় বাহিৰতো আছে কিছুমান সকলোৱে মাটিত বহিব নোৱাৰে কাৰণে বাহিৰত মানে চকীত বহি শুনি আছে ৰাস্তাত এনেকৈ গোটেই ভিডিঅ' কৰিব পৰা নাই এনেকৈ যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ জনাবচোন কেনেকুৱা হৈছে। এয়া হৈছে আমাৰ সেউজনগৰ নামঘৰ সেউজনগৰ গুৱাহাটী। এই ডেক'ৰেশ্যনবিলাক চব আমি কৰিছোঁ, মহিলাখিনিয়ে কৰিছোঁ, দুজনমান পুৰুষো আছিলে। এনেকৈ আমি মহিলাখিনি লগ হৈ কৰিছোঁ, ডেক'ৰেশ্যন কৰিছোঁ, গোটেইখিনি কৰিছোঁ আৰু আগতে কৰিছোঁ এতিয়া লাষ্টত নামঘৰীয়া বাপ আছে তেখেতে এয়া কাৰণে বগা কাপোৰ মাৰি এইটো চাইডে বহি পেলাই এনেকৈ দি দিছে। আজিৰে সাধু সংগত যদি আমি এক বৃহৎ ঈশ্বৰ প্ৰাৰ্থনাৰ সৌভাগ্য ল'ব পাৰোঁ, আমাৰ চকুৰ সাধনৰ দুৱাৰখন আপোনা আপুনি খুলি দিয়ক। এনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ পদায় ধৰ্ম অৰ্থ কাম মোক্ষ সবেই আগবাঢ়ে। চব ইয়াতে আছে মানে স্বৰ্গ সেৱা কৰি গুচিও গৈছে। নৰকৰ যিটো পৰম সুখী তিনি একত কৰি লগাৰ হৰিক মাঘী পূৰ্ণিমা দিনা আজিৰে ঈশ্বৰ ভক্তি যি কৰিব ঠিক তিনিটা বস্তু ইয়াতে উপভোগ কৰিব। কৃষ্ণ কথা শুনাৰ কাৰণে বঞ্চিত কৰি ৰাখিছে। মাঘী পূৰ্ণিমা দিনা তেতিয়াহ'লে আমাৰ জীৱনটো প্ৰস্তুতি হ'ব। আমি কৰা ঘণ্টা আমেৰিকাতে 3 ঘণ্টা আমাৰ এই মৰদেহা পাবলৈ আমি 84 দিন অতিবাহিত কৰিছোঁ। 340 স্থাৱৰত আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ-গছনি পেলাইছে। 9 লক্ষ জগত 9 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ মাছ সংগ্ৰহ কৰিছে। 9 লক্ষ কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি প্ৰত্যেকে গছৰ পানী মাছৰ দৰে জীৱন ধাৰণ কৰিছে। 300 লক্ষ পশুনাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বা কৃষি জাল মেকুৰী গাহৰি কৰিছে। 10 লক্ষ পশুনাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ 14 লক্ষ বাংলা 4 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ মানুহ পাইছোঁ। 2 লক্ষ অৰ্থমানৰ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্থমানৱ শিশুমানীৰ দৰে জন্মদান কৰিছে। তথ্যও মনুষ্যৰ প্ৰত্যাহ্ব তাৰপিছতে সৌভাগ্যক্ৰমে বিভিন্ন অৰ্জন কৰি মানুহ নামৰ উপাধিলৈ প্ৰমোচন পাইছে। এই মানুহ নামৰ প্ৰমোচন শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দায়িত্ব প্ৰকৃত্য পদক্ষেপন আত্মনিবেদন স্মৰণ 9 বিধৰ ভিতৰত যিকোনো এবিধ যদি আচৰণ কৰোঁ আমাৰ জীৱন গতি পাব আৰু 9 বিধৰ ভিতৰত যদি এবিধো আচৰণ কৰোঁ আমাৰ জীৱন অধুগতি যাব। জীৱৰ মৃত্যু নাই। ভগৱানে যি কৰ্মই নকৰক সকলোখিনি হৃদয়ত লৈ পেলাই বহুত ভাল মাৰি কেনেকুৱা লাগে। আৰু আমি 1 মাহৰ আগৰ পৰা বহুতখিনি মানে কষ্ট কৰিছোঁ এটা দিনৰ কাৰণে। ভগৱানে কিন্তু বহুত শক্তি দিছে, সহায় কৰিছে। মানে জমা পইচা যিখিনি মানে আমি মানুহক ক'ব এনেকৈ যোগাযোগ কৰিলে বহুত ভাল লাগে। এখেত আহিছে ঘোঁৰামৰাৰ পৰা। এয়া বাইদেউ আহিছে। এয়া লাষ্টত যেতিয়া ভাগৱত সামৰি পেলাই বাপকে চাহ খাবৰ কাৰণে আৰু এয়া মোৰ ছোৱালী তেখেতৰ সৈতে উঠিছে। আকৌ লাষ্ট সময়খিনি চাহ দিওঁতে আকৌ সেৱা ধৰিছে। এয়া আমাৰ ঘৰতে উঠা ফটো আছিলে, এনেকৈ দি দিছোঁ ভিডিঅ'টোত থাকক বুলি। লাষ্টত বিদায়ৰ সময়ত সকলোৱে সেৱা ধৰিছে।
তেখেতৰ ফটোকপি আকৌ দি দিছোঁ। এয়া আমাৰ ঘৰতে উঠা ফটো আছিলে, এনেকৈ দিলোঁ।